নমস্কাৰ বন্ধুসকল, আপোনালোকক মই অন্য ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই গৈ আছোঁ আজি বিশ্বনাথ ঘাটত। এই বিশ্বনাথ ঘাটলৈ গৈ থকা ৰাস্তাটো বিশ্বনাথ ঘাটত গৈ আছোঁ আৰু এইডোখৰেই হ'ল বিশ্বনাথ ঘাটলৈ সোমাই যোৱা মূল গেটখন। ইয়াৰ পৰা আমি বিশ্বনাথ ঘাটলৈ গৈ আছোঁ আৰু এয়া দেখিছে বিশ্বনাথ ঘাটত মই পালোহি আৰু এয়া শিল দেখাইছোঁ। বিশ্বনাথ ঘাটৰ যিখিনি ডাঙৰ ডাঙৰ শিল আৰু নাও আছে, নাও শিল এই মূৰত যে আছে শিল ডাঙৰ ডাঙৰ শিল বহুত ডাঙৰ আৰু নাও আছে আৰু নিজকে অকণ দেখাইছোঁ। এইবোৰ বহুত ডাঙৰ ডাঙৰ শিল। বিশ্বনাথ ঘাটত মানুহে সঁচা কথা ক'বলৈ বিশ্বনাথ ঘাটত আহে শিল চাবলৈকে আৰু ইয়াত জানুৱাৰী মাহটোত বিভিন্ন প্ৰান্তৰ পৰা পাৰ্টি আহি পেলাই খায়হি, মানুহ আহে পাৰ্টি খাবলৈ। আৰু মই শিলৰ কাষতে অকণ বিশ্বনাথ ঘাটৰ সৌন্দৰ্য উপভোগ কৰিছোঁ। ডাঙৰ ডাঙৰ শিল উপভোগ কৰি আছোঁ, কিমান যে ডাঙৰ ডাঙৰ শিল। ইটো পাৰতো আছে ৰেষ্টুৰেণ্ট আছে, ইপাৰলৈ জংঘলৰ মাজত আৰু সৌখিনিতে সেয়া মাছৰ জালোৱাসকল আহিছে মাছ বিকিবলৈ, তাত চাবলৈ গৈছিলোঁ। আৰু এইটো ওপৰলৈ উঠি অহা ৰাস্তা ঘাটলৈ, তাৰ কাষতে এইটো নামঘৰ। গছজোপাৰ তলতে এজোপা ডাঙৰ গছ আছে ইয়াতে, জয়গছ, তাৰ কাষতে নামঘৰটো আছে। এই ৰাস্তাটোৱে তললৈ নামি যায়। নামঘৰ দেখিছে, ইয়াৰ কাষতে যিজোপা জয়গছ আছে আৰু কাষত দোকান, তাৰপিছতে জয়গছ, এইজোপা জয়গছজোপা দেখিছে বহুত ডাঙৰ গছ এজোপা। নামঘৰৰ কাষতে সেই গছজোপা অৱস্থিত হৈ আছে।